বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ কৰ্মজ্যোতি ক্ৰিয়েশ্যনৰ আজি এই ভিডিঅ'টোলৈ। আজি অলপকৈ মাছ ধৰিম আমাৰ পুখুৰীত, মানে বৰশী বাম। আপোনালোকক দেখাম বলক। প্ৰথমতে মই টোপটো বনাই লওঁগৈ, আটা টোপটো, মানে আটা টোপেৰে বাম। প্ৰথমতে কটাৰীখন আনি লৈছোঁ, পাতখিলা কাটিব লাগিব, কাৰণ পাতত তাৰমানে বস্তুটো হেৰি কৰিবলৈ। এইটো আটাটো দি পেলাই পানী দি কোমল কৰি জুই দি দিম, তাৰপিছত বনি যাব টোপটো। পানীৰ পিছত বৰশী বাম। পানী অকণ ঢালিছোঁ আছেগৈ জাৰে দি পানী পৰিব মানি পাই নি আকৌ বৰ্ণিং আপোনাৰ অকণ মাছ পিটিকি দিছোঁ। তাৰপিছত আৰু গ'ল আগত কিবাকৈ টোপটো উলিয়াই দিওঁ, এনেকুৱা এটা কৰি দিওঁ, তেতিয়া জুই দি দিম। মোৰ জুই কৰা আছে জানো জ্বলিলে অকণমানকৈ দেই। টোপটো দি দিছোঁ, জুইত অকণমান দেৰি হওক। আৰু মোৰ বিস্কুট আছে, বিস্কুট প্লেটত আছে, খাই লওঁ। আপোনালোকে অকণমান ৰখক, থৈ লওক। তাৰপিছত অতি শীঘ্ৰে মই পুখুৰীলৈ যাম বৰশী মাৰিবলৈ। কোনো নাই, দেউতা শুই আছে, মাও শুই আছে। মই ইয়াত অকলে পৰা ভিডিঅ' বনাই আছোঁ। আমাৰ পুখুৰী এইটো, পুখুৰীটো বাম দেই, অলপ ডাঙৰ যেনিবা বাম হয়। আৰু বৰশীটো আনোগৈ, বৰশীটো আনো। তাৰ আগতে মই যোনটো টোপ বনাইছিলোঁ ইমান এটা ভালো নহ'লে, মাজৰ অংশখিনি এবাৰ নিসিজিলে, এনেকুৱা হ'ল। যি নহওক মায়ে বনাই দিয়ে সদায়। মা আকৌ আজি শুই আছে, কাৰণ ইমামনিক আজি দেখাব নোৱাৰোঁ। বৰশীটোকে আনোগৈ। বৰশীটো ক'ত আছে? কৈছে বৰশীটো, য়েছ এইটো পাই গ'লোঁ। এইটো বৰশী বৰষুণ বাৰু প্ৰথম আহে নাই, আৰু মই আনিব পাৰোঁ অকণমান, আজি আনিব পাৰোঁ নাই আপোনালোকক দেখাম। কেতিয়াবা নাহে, বহুত দেৰি ৰখি থাকিব লাগে, মই বৰ বেয়া পাওঁ। নিজে গুচি যাম আমনি লাগিলে। বলক চাই থাকক ভিডিঅ'টো। দলঙৰ ওপৰত বহি আছে, ভয় লাগে ফোনটো পৰি যায় বুলি। এইটো টোপ হ'ল, এইটো টোপ, দানা হ'ল। এইটো টোপ হয়। এতিয়া মই পানীত দি দিম দেই। ষ্টপ, চাই থাকক আপোনালোকে, অলপ জুম কৰি দেখাওঁ। কিন্তু মই ৰিক্স আছে দেই, মোৰ ভাগৰ ৰিক্স আছে ফোনটো পেলাবলৈ হ'লে। মোক আৰু কি কৰিব ক'বই নালাগে, চাই থাকক আপোনালোকে। আহিব মাছ কেলেই নাহিব হয় নাই? মই বহুত দিন মানে বাবাহে সেইদিনা বাইছিলে, আজি মই বাহঁত কাৰণে। কিন্তু কালি আহিছিলে আকৌ এজনীহে, আজি আহে নাই। খুটাই নাই দেখিছোঁ। খুটিব হ'ব, কিমান দিনো বহিছোঁ মই। খুটিব আৰু খুটিব আৰু তহঁতি যে অহা নাই, তহঁতি পৰা মই বৰশী বাই আছোঁ। আটা কেজি 30 টকা জানা নাই? মই তহঁতক অকণমান হ'লেও খুৱাইছোঁ, খাবলৈ পাইছোঁ। পানীৰ মাজত থাকি ইমান দিনে হাতা মুখখন দেখিবলৈ যে পাইছ, তাকে বহা নাই, অলপ ওপৰলৈ উঠি মই বহি আছোঁ। কিন্তু একো এতিয়ালৈকে ভাল ফলাফল পোৱা নাই। অলপ দেৰি ৰখি থাকোঁ, এনেও আহিব। ধৈৰ্য্য ফল সদায় মিঠা হয়, যিহেতু মই অলপ ৰখিছোঁ। খুটিছে ৰ'ব দেই, খুটিছে। কথা পাতি থাকিলে শুনিব মাছটোৱে, পুঠি খলিহা নাই শুনিব, মোক নাহিব মাছটো। মই বৰশী মাৰোঁতে কমে আধা ঘণ্টাতকৈ বহুত বেছি বহিলোঁ, কিন্তু মাছ এজনীও নাহিলে। এতিয়া মা উঠিও আহিলে, আৰু মা উঠি পেলাই মই বাওঁতে বোলে আহিব পাৰে, তেতিয়া মা বহিবলৈ লৈছে। আৰু মা বহক, মায়ে যেতিয়া আনিব পাৰে। আৰু মালে মই এতিয়া চাহ খাম, কাৰণ মোৰো পানী অকণ আনিছোঁ, চাহকণ খাওঁগৈ। মাও আহিলে, আৰু মই এতিয়া চাহ একাপ বনাই আনিছোঁ, আমি তেতিয়া খাম। এতিয়া খুৰীও আহিছে। তাৰপিছত মাছ মায়েও আনিব নোৱাৰিলে। মাছকেইজনী অহংকাৰী হয়, যিহেতু একো নাই। সিহঁতক মই আপোনালোকক দেখাম বুলি ইমান এক্সাইটেড ভিডিঅ'টো বনাইছিলোঁ। আটা চাটা মই একদম নিজে কৰিছোঁ, কিন্তু মাছ নাহিলে যে একো নাই। কালি এফালে যোৱা কথা আছে, শিৱসাগৰ। যদি ফোনটো মোক দিয়ে, তেতিয়া ভিডিঅ' এটা কালি আকৌ বনাব পাৰিম। নিদিবও পাৰে, আকৌ গৰম ফোন আকৌ ক'বও নাই ফোন হয়। সেইটো কাৰণে চাহকণ খাওঁগৈ। বাই বাই। মোৰ ভিডিঅ'বোৰ চাই থাকিব আপোনালোকে আকৌ, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই।